মই আজি মটৰ ঘুগুনি বনাম বুলি ভাবিছোঁ। তাৰ কাৰণে অলপমান মটৰ তিয়াই লৈছোঁ আৰু আলু আৰু লগতে অকণমান অমিতা দিছোঁ। মই অমিতা দি দিলে ঘুগুনিকণ খাই বেছি ভাল পাওঁ। সেইকাৰণে আপোনালোকক আজি মই কেনেকৈ ঘুগুনিকণ বনাম দেখাই আছোঁ আৰু কি কৰিম আপোনালোকক জনাই থাকিম। অমিতা আলুৱে সিজাই লৈছোঁ। তাৰপিছতে চাকু কেৰাহীত তেল দিছোঁ। মই এই কেৰাহীটোতে বনাই খুব ভাল পাওঁ, সেইকাৰণে মই এই কেৰাহীটোতে বনাওঁ। আপোনালোকক দেখাই আছোঁ। তেল গৰম হৈছে, অকণমান পিঁয়াজ দি দিছোঁ। প্ৰথমতে অকণমান তেজপাত দি দিছোঁ। পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি তাতে শুকান জলকীয়া দি দিছোঁ। কমকৈ মই ভাজি লৈছোঁ। এতিয়া অকণমান ৰঙা হোৱালৈকে ভাজি লৈছোঁ। পিঁয়াজখিনি অকণমান ৰঙা পৰালৈকে। বেছি গুৰি হৈ গ'লে খাই বিৰাট অসুবিধা পাওঁ। সেইকাৰণে মই তাতে ৰাখিছোঁ। তাৰপিছত তাতে মই অকণমান চেনি দি দিছোঁ। দি দিলে অলপ পানী ৰাখিছোঁ। পানী থাকিলে মানে খাবলৈ ধুনীয়া হয়। তাৰপিছত ইয়াত মই গোটেইখিনি দি দিম আৰু ইয়াতে মই প্ৰয়োজনমতে এচামুচ হালধি দি দিম। আৰু গোটেইখিনি ভালকৈ উতল অহালৈকে অকণমান ঢাকি হৈ গৈছে। হোৱাৰ পিছত মই আপোনাৰ মান ধনিয়া অকণমান কুটি পেলাই দি দিছোঁ। খাবলৈ বহুত ধুনীয়া লাগে ইয়াত দি দিলে। আৰু অকণমান ওপৰত পিঁয়াজ, কেঁচা পিঁয়াজ দি দিছোঁ। মই এনেকৈ খাই বহুত ভাল পাওঁ। আপোনালোকে চাবচোন ঘৰতে বনাই খাব। দেখা পাব।
শেষ হৈ গৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকেও খাই চাব, চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।